Hey, y'all, come look at this. Hi, hello, namaskar, welcome back to my YouTube channel. আপোনালোকক মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো এণ্ড আজি কৃষ্ণ জন্মাষ্টমী আছে আপোনালোকক জন্মাষ্টমীৰ বহুত শুভেচ্ছা জনালো আৰু মই আজি আমাৰ সৰভগৰ গৰখীয়া গোসাঁই থানত যাই আছো যেহেতু আপোনালোকক মই ভিডিঅ'বোৰ দেখুৱাম এই কাৰণে মই ভিডিঅ'বোৰ দেখুৱাম আপোনালোকে ভিডিঅ'বোৰ চাওক কেনে কিমান মানুহ হয় কেনেকুৱা হয় আমাৰ কৃষ্ণ জন্মাষ্টমীত সৰভগৰ গৰখীয়া গোসাঁই থানত আপোনালোকে ভিডিঅ'টো এবাৰ স্কিপ নকৰাকৈ গোটেইখিনি চাওক আৰু মই কিছুমান বিশেষ মানুহ লগ পালো আপোনালোকে চাওক কাক লগ পালো গম পাব তো এণ্ড গাইজ মই ভিডিঅ'টো ঘৰৰ পৰাই বনাইছোঁ কাৰণ এতিয়া মই যাম এতিয়া কাৰণ বহুত দেৰি হৈছে 9টা বাজি পাৰ হৈ গৈছে এতিয়া আপলোড নকৰিব পাৰোঁ ভিডিঅ'টো কাৰণ মই যিহেতু মন্দিৰত থাকিম 7টা বাজিব মোৰ আহোঁতে আৰু মই একেবাৰে ৰাতি বা কাইলৈ আপলোড কৰি দিম ভিডিঅ'টো আপোনালোকে কাইলৈ বা আজি ৰাতি পাই যাব ভিডিঅ' আৰু ভাল লাগে যদি এটা লাইক কৰি দিব আৰু মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু যদি তাতে মই ভইচ নুলুগাব পাৰোঁ যিহেতু বহুত মানুহ থাকিব আৱাজটো ভাল নহ'ব সেইকাৰণে মই ভাবিছোঁ যে মই গানতে বনাম বেছিভাগ গানতে দিম আপোনালোকে ভিডিঅ'টো চাব ভাল লাগিলেহে লাইক কৰিব তো বলক বেছি টাইম হোৱা নাছিল মন্দিৰত আহিলোঁ এতিয়া নয়নদাক লগ পাইছোঁ তো নয়নদাক লগ পাইছোঁ মই ফটো উঠি দিলোঁ বৰ্তমান এনেই নয়নদাক মানুহে বহুত লগ ধৰি আছে তো মই নয়নদাৰ গুৰিত এনেই ভিডিঅ'টো বনাই আছোঁ আৰু আপোনালোকে চাব পাৰে মই আহি জাষ্ট সোমাইছিলোঁ মাত্ৰ মন্দিৰত ভিডিঅ' বনা নাছিলোঁ মন্দিৰত সোমাইছিলোঁ মাত্ৰ জাষ্ট সোমাৰ লগে লগে নয়নদাক দেখাবলৈ নয়নদাক আৰু নয়নদাৰ মাকক ভাল লাগিল লগ হৈ হেৰি কথা চথা পাতি ভাল লাগিল তাহাঁতৰ লগত আৰু ফটো উঠিলোঁ নয়নদাৰ মাকৰ লগতো উঠিলোঁ আইতাৰ লগত মানে ভাল লাগিল আইতাও একদম ফেমিলি একদম ফ্ৰী টাইপৰ মানুহ আপোনালোকে লগ পালে গম পাব কেনেকুৱা ফ্ৰী টাইপৰ মানুহ তো ভাল লাগিল লগ পাই এতিয়া আপোনালোকক ভিউবোৰ দেখুৱাম ইয়াৰ পিছত ভিউবোৰ চাব গাইজ আপোনালোকে চাব পাৰে এইবাৰ এনেকুৱা মানুহ হৈছে ন এনেকুৱা মানুহ হৈছে চাব পাৰে কোনোবাৰ বহুতবাৰ আহিছোঁ ন মই ইয়াতে ঘৰ যিহেতু মই বহুতবাৰ আহিছোঁ কোনোবাৰ এনেকুৱা মানুহ দেখা নাছিলোঁ এইবাৰ চাওক না ৰাস্তাত কেনেকৈ মানুহ আহিছে পূৰা একদম এদি মানুহ আহিছে ইমান পূৰা দোকান দিছে মই পূৰা বিল্ডিঙৰ ওপৰৰ পৰা ভিডিঅ'টো কৰি আছোঁ দিনতে মানুহ অহা যোৱা কৰি আছে এই ৰথ মাখাত হেৰি লাগে কেতিয়াবা আপোনালোকক মই মন্দিৰৰ সকলোবোৰ জেগা দেখুৱাম আজি মানুহ ভিৰ হোৱাৰ কাৰণে মানুহবোৰ এইটো দেখুৱাব নোৱাৰিলোঁ বেলেগ দিন দেখুৱাম আজি এইখিনি মানুহকে দেখুৱালোঁ গাইজ চাব পাৰে পূৰা মানুহ ইমান সকলোবোৰ মানুহ ইয়াতে ৰাস্তাত ইয়াতে জেগাত থিয় দিবলৈ জেগা নাই এইটো পূৰা য'ত মানুহ নাই পূৰা আপোনালোকে চাব পাৰে আপোনালোকে আজি মিছ কৰিছে যদি আজি মিছ কৰিছে তেতিয়াহ'লে 4 দিন বা 5 দিন পিছত পেক ভাওনা আহি আছে পেক ভাওনাত আপোনালোকে মিছ নকৰিব পেক ভাওনাত আহিব ইয়াতে পেক ভাওনাটো এইখিনি মানে মানুহ ইয়াতে অলপমান কম হয় কিন্তু বহুত ভাল লাগে পেক ভাওনাটো আৰু পুখুৰীত বহুতে গাঁও ধুই আৰু আমিও গাঁও ধুওঁ আপোনালোকক দেখুৱাম সেইটো ভিডিঅ' তো আজি এইখিনিয়ে ভিডিঅ' দেখুৱালোঁ গাইজ এতিয়া যিহেতু হেৰি 4:30 বাজি গ'ল তো 4:30 বাজি যোৱাৰ কাৰণে মানুহবোৰ এইটো ৰাস্তাৰে ঘৰলৈ যাবলৈ ওলাইছে তো মই সেইটো ভিডিঅ' কেপচাৰ কৰি তুলিলোঁ কোনোমতে মানুহবোৰ এতিয়া যাবলৈ ওলাইছে চাব পাৰে অকণমান ভিডিঅ'টো লৰিব পাৰে কাৰণ মোবাইলটো লৰি আছে মানুহবোৰ অহা যোৱা কৰি আছে ঠেলি হৈ আছে এতিয়া চাব পাৰে ইমান মানুহ এতিয়া ঘৰলৈ যাব আমি এতিয়া মন্দিৰত বিন্দাছ কৈ আপোনালোকক দেখুৱাব পাৰিলোঁ হয় কিন্তু এতিয়া মন্দিৰত নাথাকোঁ আমাৰ যিহেতু একো কাৰণে ভোক লাগিছে এতিয়া ঘৰত যাম এই মানুহবিলাক যাই আছে ঘৰত কাৰণ এতিয়া 4টা বাজিল কাৰণে ইয়াতে মানুহ কমি যাব এতিয়া আপোনালোকক মই এইখিনিলৈকে দেখুৱালোঁ ভাল লাগিছে যদি লাইক এটা কৰিবলৈ নাপাহৰিব গাইজ এতিয়া মই ঘৰলৈ আহিলোঁ ঘৰলৈ আহি এটা গাও চাও ধুলোঁ একদম গাও চাও ধুই ফ্ৰেছ হৈ ল'লোঁ কাৰণ বহুত গৰমত আছিলোঁ দিনটো এতিয়া মই ভিডিঅ'টো এণ্ড কৰি দিওঁ এতিয়া আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক এণ্ড কমেণ্ট কৰিব আৰু যোনে ছাবস্ক্ৰাইব কৰা নাই নতুন আহিছে তাহতে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু মোক ছাপোৰ্ট কৰিব যাতে মই এনেকুৱা ভিডিঅ' বনাই যাই থাকিব পাৰোঁ আৰু আজি বহুত ডাঙৰ ইউটিউবাৰ আহিছিল যিহেতু মই কেইজনমানক লগ নাপালোঁৱে 4-5 জনমানক লগ নাপালোঁ এজনক পাইছোঁ মই লগ আপোনালোকে বেয়া নাপাব কাৰণ কেতিয়াবা মই নিজে যাইহে তাহাঁতক লগ ধৰি আপোনালোকক দেখুৱাম মই আৰু আজিলৈ বাই আৰু লগ পাই আছোঁ নেক্সট এটা ভিডিঅ' লৈ পেক ভাওনাত ভিডিঅ' কৰিম চাগে আজিলৈ বাই চিলড্ৰেন বাই টাটা